Hello everyone, স্বাগতম জনাইছো আপোনালোকক মোৰ চেনেলটোলৈ। আশা কৰো আপোনালোকৰ ভাল। আজি মই ওলকচুৰ ৰেচিপি এটা লৈ আহিছো আপোনালোকৰ মাজলৈ। মই ওলকচুখিনি দুটা সিস্টেমত বনাম। ভিডিওটোৰ জৰিয়তে আপোনালোককো দেখুৱাব বিচাৰিছো। প্লিজ ভিডিওটো শেষলৈ চাই থাকিব। এয়া মই ওলকচুখিনি ধুই পেলাই সাফা কৰি লৈছো, ঠাৰি কিডাল কাটি। আৰু মই ৰেচিপিটোৰ বাবে এইখিনি লৈছো: বেচন, ময়দা, হালধি, নিমখ, বেকিং সোডা লৈছো আৰু ওলকচুখিনি লৈছো। এইখিনি মই সব বনাবৰ বাবে লৈছো। আমাৰ ফালে ওলকচুক ওলচাৰা বুলিও কয়। আৰু মই ঘৰতে থকা এইখিনি মছলা লৈছো: জিৰাৰ গুৰি, ৰেড চিলি, মিট মছলা, অকণ ইয়াৰে মই দি দিছো। এয়া মই ৰেচিপিটো ষ্টাৰ্ট কৰিছো। ফাৰ্ষ্ট মই বেচন লৈছো 1 কাপ আৰু ময়দা লৈছো, নিমখ দি লৈছো সোৱাদ অনুযায়ী, হালধি দিছো, এয়া মই মছলাখিনি দি লৈছো। সকলোখিনি দিছো মই অকণ যিখিনি মোৰ ঘৰত আছিল। আৰু ইয়াৰ লগত মই বেকিং পাউডাৰ দিছো শেষত। চামুচেদি মই এনেকৈ লৰাচৰা কৰিছো 2-3 মিনিট মান। এনেকৈ অকণ পানী দি পেলাই মিশ্ৰণখিনি মিক্স কৰি ল'ব লাগে। একেলগে বেছি পানী দি ল'ব নালাগে। গোটেইখিনি ভালকৈ মিক্স কৰিব লাগিব। মই ৰেড চিলি আৰু জিৰাৰ গুৰি দিব পাহৰিছিলো, সেইকাৰণে শেষৰ পিনে দিলো। আৰু মই এনেকৈ 10 মিনিট ঢাকন মাৰি থৈ দিছিলো। আপোনালোকক যদি কচুৱে খজুৱাই তেতিয়াহ'লে মিশ্ৰণখিনিত নেমু চেপি ল'ব পাৰে বা যিকোনো অকণমান টেঙা দিব পাৰে। মোক নখজুৱাই বাবে মই একো টেঙা এড কৰা নাই। এয়া মই এনেকৈ কচুখিনি ইয়াত মিশ্ৰণখিনি দি লৈছো আৰু এনেকৈ মিক্স কৰি লৈছো। এতিয়া গৰম তেলত এটাকৈ ভাজিছো। তেলখিনি ফাৰ্ষ্ট গৰম কৰি লৈছো আৰু মিডিয়াম ফ্লেমত ভাজিছো। ৰং চোৱা হোৱালৈ ভাজিছো আৰু মাজে এনেকৈ মই অলট পালট কৰি দি আছো। এয়া মোৰ চব ৰেডি হৈ গ'ল। গৰম খাব পৰা হৈ গ'ল। আপোনালোকে বাৰু এনেকৈ বনাই যদি প্লিজ কমেণ্টত জনাবচোন। এইবাৰ মই ওলকচুৰ ভাজিখন দেখুৱাম আপোনালোকক। এয়া মই কেৰাহীত অকণমান তেল লৈছো আৰু জলকীয়া 2টা লৈছো। ভাজিখনত বেছি বস্তুৰ প্ৰয়োজন নাই। এয়া মই আম দিছো। আমখিনি টেঙা আছিল কাৰণে মই কমকৈ দিছো। এতিয়া ইয়াৰ ওপৰত মই কচুখিনি দি লৈছো আৰু হালধি দিছো, সোৱাদ অনুযায়ী নিমখ দিছো। এনেকৈ মই হাই ফ্লেমত ভাজিছো, মাজে মিডিয়াম ফ্লেমতো দিছো আৰু মাজতে ঢাকনখন মাৰি দিছো। এয়া ভাজিখনে পানী এৰিবলৈ ধৰিছে আৰু যেতিয়া পানীখিনি শুকাই যাব ভাজিখন খাব পৰা হ'ব। এয়া ভাজি ৰেডি। যদি ভিডিওটো চাই ভাল লাগিল প্লিজ লাইক এণ্ড সাবস্ক্ৰাইব কৰিব। আৰু এটা নতুন ভিডিওৰ সৈতে লগ পাই আছো আপোনালোকক। আজিলৈ বাই বাই।